নমস্কাৰ, আজি মানে আমাৰ নখোৱা পাতিছোঁ, সেইকাৰণে আমি এতিয়া গৈ আছোঁ বজাৰ কৰিবলৈ। মোৰ লগত আছে আমাৰ টিলিকি বাইদেউ। বলক আপোনালোকক দেখাই আছোঁ। এতিয়া বজাৰ পোৱাৰ আগে আগে মানে তেল ডিপুত তেল অকণ ভৰাই ল'লোঁ দুয়োটাই। এতিয়া আমি আহি পালোঁহি কচুমতলা। মানে এতিয়া টিলিকি গৈছে পইচা উলিয়াবলৈ। মানে আমি পইচা কেছ টানিলোঁ, তাই এতিয়া গৈছে পইচা উলিয়াবলৈ। পইচা আনি লওক, তাৰপিছত আমি যাম বজাৰ কৰিবলৈ। টিলিকি লাজ খাই পেলাই আহিলে আমাৰ ওচৰলৈ, পইচা নাপালে। তখন নেওচি পেলাই আকৌ এটা আহিছোঁ এটিএমলৈ। এই টিলিকি আকৌ আহিছে বাৰু এটিএমলৈ ইয়াত। আমাৰ এইটো মানে নিয়মেই, বেংকৰ পৰা ওলোৱাৰ পাছত কেঞ্চেলটো 7-8 বাৰমান দবোৱা। এতিয়া আহি পালোঁহি আমি শনিবাৰ বজাৰ, মানে আমাৰ কচুমতলাতে হয় আৰু এখন। এতিয়া আমি ল'ম গাহৰি। ইয়াৰ গাহৰি কাটি আছে। এতিয়া আমি লৈ আছোঁ গাহৰি, বাকী বহুত বজাৰ কৰিবলৈ আছে, আপোনালোকক গোটেইখিনি দেখাই আছোঁ। এইটো দেখিছে, এক দেখি মোৰ এনেকুৱা লাগিছে সিয়ে মই দুয়োটাই একেই হৈ আহিছোঁ আজি। এতিয়া আমাৰ গাহৰি মাংস লৈ পেলাই শেষ হ'ল। এতিয়া আমি আহিলোঁ শাক চব্জি ফিলে, কিন্তু মোক পটককৈ মনত পৰিলে আইতাহঁতো আছে নহয়, আইতাই আকৌ গাহৰি মাংস এইবিলাক মাংস নাখায় নহয়, ভাবিলোঁ মাছ অকণকে লৈ যাওঁ। এতিয়া মাংস নোখোৱা মানুহখিনিৰ কাৰণে আমি লৈ আছোঁ মাছ। এতিয়া মাছ লৈ হোৱাৰ পাছত আমি আহিলোঁ শাক চব্জি কিনিবলৈ, মানে কিছুমান শাক চব্জি কিনিবলগীয়া আছিলে। আমাৰ টিলিকি আকৌ দাম দৰ কৰাত ব্যস্ত হ'ল, মানে পিঁয়াজৰ, আদা, নহৰু এইবিলাক। এতিয়া ময়ো মোনাখনত মাংস লৈ পেলাই পিলপিলাই গোটেই বজাৰখন ঘূৰিলোঁ। এতিয়া গাহৰি মাংস লৈ যদি লাই পাত নলওঁ, মোক দুখে নধৰিবনে বাৰু, সেইকাৰণে লাই দুমুঠি লৈ ল'লোঁ। এতিয়া আমাৰ অলমষ্ট গোটেইখিনি বজাৰ কৰি হৈ গ'ল। এতিয়া বজাৰ কৰি লোৱাৰ পাছত পটককৈ মনত পৰিলে মছলা ল'বলৈ আছে। এতিয়া পুতুকতে পালোঁগৈ আমি মছলাখিনি ল'বলৈ, মানে এবাৰ হালধি নিমখ কিবা মছলা পেকেট ল'বলৈ। এইটো দেখিছেনে, এইটো ৰিং টপৰ। সৰুতে বৈদ্য চাহৰ লগত ভাজি খালোঁ। ইয়াত দূৰৰ পৰাই ফ'কাছ কৰি আছিলে হালধীয়া বস্তুকেইটাই, ওচৰলৈ গৈ দেখিলোঁ যে কমলাটো খাই মই এনেও ভালেই পাওঁ। ইয়াৰ মাজতে মই আপোনালোকক ক'বলৈ আহিছোঁ এটা এপৰ বিষয়ে, কিউৰ স্কিন এপ। মই এপটো ইউজ কৰাৰ মেইন কাৰণ হৈছে মোৰ চকুৰ গুৰি ক'লা পৰা আৰু একনি পিগমেণ্টেশ্যন সেইখিনিৰ কাৰণে। আৰু এপটো ইউজ কৰি পেলাই মোৰ যিখিনি মানে প্ৰডাক্ট মোক দিছিলে, সেইখিনি প্ৰডাক্ট মই ইউজ কৰি পেলাই বহুত সুফল পাইছোঁ। ডাৰ্ক চাৰ্কল আৰু মোৰ আণ্ডাৰ আই প্ৰব্লেমখিনি মোৰ মেইন প্ৰব্লেমখিনি আছিলে, যিহেতু কাম চাম কৰিবলগীয়া হয়, ঘূৰিব ফুৰিবলগীয়া হয়, আৰু আজিকালি গম পায় পলিউশ্যনৰ কাৰণে মোৰ স্কিনটো মানে অকণ বেয়া হৈছিলে। তো সেইবাবে বাজনীয়ে তাতে মেছেজ দিলে যে স্কিনটো এনেকুৱা বেয়া লাগিছে, তই কিবা এটা কৰ। তাৰপিছত মোক বাজনীয়ে ক'লে এটা প্ৰডাক্টৰ বিষয়ে, কিউৰ স্কিন এপটো ডাউনলোড কৰিব দিলে। যিহেতু প্লে ষ্ট'ৰত ফ্ৰীকৈ এভেইলেবল হয়, এইটো মই ডাউনলোড কৰিলোঁ। তাৰপিছত এপটো ডাউনলোড কৰাৰ পাছত আপোনালোকক কিছুমান তাত কুৱেশ্যন সোধে যে আপোনাৰ ফুল নেমটো, তাৰপিছত আপুনি মেইল নে ফিমেল, আপোনাৰ এজটো সোধে। তাৰপিছত আপোনাক কিছুমান কুৱেশ্যন সোধা হয় যে আপোনাৰ স্কিন ৰিলেটেড কিবা প্ৰব্লেম আগৰ পৰাই আছিল নেকি, হৰম'নেল ইমবেলেঞ্চ, আৰু কিছুমান এনেকুৱা বিষয় থাকিব পাৰে। আপোনাৰ ফ্ৰণ্টৰ পৰা এখন ফটো তোলে আৰু ছাইডৰ পৰা এখন ফটো তোলে, যোনখন ফটোত আপোনাৰ সৰু কিছুমান ডিটেইলছ কেপচাৰ কৰে, মানে এনালাইচিছ কৰি লয় আপোনালোকৰ স্কিনখন ভালকৈ, যোনটো আমি খালী চকুৰে দেখা নাপাওঁ। সেই এপটোৰ থ্ৰুৱেদি তেওঁলোকে ডিটেক্ট কৰে, আৰু তেওঁলোকে সোধে যে আমি কিবা টেবলেট ইউজ কৰি আছোঁ নেকি স্কিনৰ কাৰণে, না কিবা বেলেগ প্ৰডাক্ট ইউজ কৰিছোঁ, সেইখিনি গোটেইখিনি প্ৰশ্ন তেওঁলোকে সোধে। আৰু অলপ সময়ৰ পাছতে তেওঁলোকে 1 বা 2 মিনিটৰ পাছত তেওঁলোকে এজনী ডক্তৰ এছাইন কৰে আপোনালোকৰ বাবে। তাৰপাছত আপোনাৰ স্কিনখন গোটেইখন এনালাইচিছ কৰি পেলাই তেওঁলোকে আপোনাক কয় যে আপুনি বডিত কিমান ৱাটাৰ ইনটেক কৰিব লাগিব, আপুনি কেনেধৰণৰ খাদ্য খাব লাগিব, স্কিন ৰিলেটেড গোটেইখিনি বস্তু তেওঁলোকে কয়। স্কিন ৰিলেটেড প্ৰব্লেমবিলাকৰ গোটেইখিনি চাই মেলি তেওঁলোকে এটা আপোনাৰ বাবে কিট ৰেডি কৰে। সেইটো কিট ৰেডি কৰোঁতে 1 মিনিট সময় লাগে। অনলি 1500ত আপুনি গোটেই কিটটো পাই যাব, আৰু 3 মাহ আৰামছে চলি যাব কিটটোৰ। মোৰ বাবে ৰেডি কৰা তেওঁলোকে কিটটোত আছে ফেচ ৱাছ, এইটো মইশ্চাৰাইজ ক্ৰীম, এইটো আণ্ডাৰ আইত খনা, আৰু এইটো হ'ল আপোনাৰ ছানস্ক্ৰীম। এতিয়া এইখিনি কেনেকৈ ইউজ কৰিব লাগে আপোনালোকক মই দেখাই আছোঁ। প্ৰথমতে এনেকৈ হাতত 2 টোপালমান লৈ ল'ব, তাৰপিছত ভালকৈ মুখত এনেকৈ সানি ল'ব আপোনালোকে। তাৰপিছত অলপমান পানী দি পেলাই ভালকৈ মুখখন ধুই ল'ব। এতিয়া আণ্ডাৰ আইত এই ক্ৰীমটো সানিছোঁ। এতিয়া এইটো হ'ল মইশ্চাৰাইজ, আৰু ইয়াৰ পৰা আপুনি 2 টোপাল এনেকৈ হাতত লৈ আৰু যিহেতু বাহিৰলৈ লৈ যোৱা কিছুমান কাম থাকিব পাৰে, মই সেইকাৰণে এইটো ছানস্ক্ৰীমটো লগাই পেলাই বাহিৰলৈ গুচি যাম। আৰু মোৰ এটা কুপন কোড আছে বিশাল 100 বুলি, আপোনালোকে যদি এতিয়া অৰ্ডাৰ কৰে 50টাই 100 টকা অফ পাব। এতিয়া টিলিকে লৈ ল'লে কমলা 1 কেজি বাপেকে। এতিয়া বজাৰ কৰি মেলি আহি ঘৰ পালোহি। ঘৰলৈ মানে আজি নখোৱা যিহেতু আছে, এতিয়া কামৰ অকণ লাগি ভাগি দিওঁগৈ, নহ'লে ক'ব নহয় খাবলৈহে আহিছোঁ, কাম কৰিবলৈ নাহিছোঁ বুলি। সেইকাৰণে আহিছোঁ কাম কৰি দিওঁ বুলি।
এতিয়া গৈ আছোঁ আপোনালোকক দেখাই আছোঁ সকলোবিলাক ব'লক। এই আধা কেজি মাছ, এইফালে আছে আমাৰ গাহৰি মাংস আৰু এইপিনে হাঁহ মাংস। সহায় কথা মানে কি এতিয়া কামৰ মাজতে মোৰ বোলে কিবা অৰ্ডাৰ এটা আহিছে, তাকে আহিছোঁ কিনো আহিছে বুলি। কিন্তু কিহৰ পৰা আহিছে এইটো, এতিয়া কি অৰ্ডাৰ আহিছে এইটো ভালকৈ আপোনালোকক দেখাই আছোঁ বাৰু ব'লক। এতিয়া শাক পাচলি কটাত আৰম্ভ হ'লেই আৰু এইপিনে মায়ে কাটি আছে হাঁহ মাংসৰ কাৰণে কোমোৰা। এটি দুটিকৈ ঘৰৰ গোটেইকেইটা প্ৰাণী আহি পেলাই কাম কৰা আৰম্ভ কৰিলে, মানে ঘৰৰ মানুহকেইটা আকৌ। এতিয়া পাকঘৰত খোৱাটো লাগি আছে, মানে গোটেই গাহৰিখিনি উতলাই লৈছে। বাৰু বাদ দিয়ক সিহঁতৰ কথা, এতিয়া আমি বনোৱা আৰম্ভ কৰোঁ আহক। আদা নহৰু বিলাহী পিঁয়াজ গোটেইখিনিয়ে পেষ্ট বনাই লৈছোঁ, আৰু এইপিনে কেৰাহী উতলি আছে। মাংসখিনি বইল কৰি থোৱা আছে, এতিয়া মাংস বনাওঁতে বেছি সময় নালাগে, আহক আমি বনাই যাওঁ এতিয়া মাংসখিনি গোটেইখিনি প্ৰথমতে ভাজি ল'লোঁ। এতিয়া ইয়াত মস্ত মাছৰ পিচ ভাজি আছে মায়ে বাহিৰত, মানে ভিতৰত মই ব্যস্ত হৈ আছোঁ কাৰণে মাহঁতে বাহিৰতে বনাইছে। কাম বন কৰি আজৰি হৈ পেলাই আমাৰ খুৰা দুয়োজনে গা ধুব ওলাইছে। এতিয়া মাংস বনাই থাকোঁতে আহে নহয় কেইটামান টেষ্ট কৰিবলৈ, ককাইদেউ আহিলে টেষ্ট কৰিবলৈ। বোলো তই অকণমান টেষ্ট কৰিবলৈ চাই ল'গৈ। চবেই কাম কৰি আছে, ইহঁতকেইজনী ছোৱালীকেইজনী শুই আছে। আমাৰ টিলিকি খোৱাত বহুত বেয়া, তাই খাবই নোৱাৰে। এতিয়া মায়ে আৰম্ভ কৰিলে হাঁহ মাংস বনোৱা, কাৰণ হাঁহ মাংস বনাওঁতে জানেই অকণমান সময় লাগে, কাৰণ মাংসখিনি অকণ গলিবলৈ সময় লাগে। এতিয়া আহক আমি গোটেইখিনি বনাই আপোনালোকক দেখাই আছোঁ গোটেইখিনি। ইমান অভাৰ এক্টিং আজি চবৰে মানে ডিপাৰ্টমেণ্টটো বেলেগ বেলেগ। মই গাহৰি মাংস ডিপাৰ্টমেণ্টত, মা আকৌ হাঁহ মাংস ডিপাৰ্টমেণ্ট। এতিয়া মাক সহায় কৰিবলৈ আহিলে বা, এতিয়া মায়ে আধৰুৱাকৈ এৰি থোৱা ৰেচিপিটো বায়ে কমপ্লিট কৰিব, মানে তাই বনাব বোলে এতিয়া। মই বোলো যোনে বনাব বনাওক, কিন্তু পেটত ধুনীয়াকৈ পৰিলেই হ'ল, মানে সোৱাদ লগা হ'লেই হ'ল। হাঁহ মাংস প্ৰেমী কোন কোন আছা কমেণ্ট কৰি জনাবা কিন্তু। এইবছৰ কাকো মাতিব নহ'লে বাৰু, অহা বছৰলৈ গোটেইখিনিকে মাতিম। আমাৰ এতিয়া এনেকুৱাই আৰু গোটেইখিনি। এজনী বহি আছে, এজনী কাম কৰা নাই বহি আছে। এতিয়া গোটেইখিনি কামত ব্যস্ত হৈ আছে। মোৰ এতিয়া গাহৰি মাংস বনাই হৈ গ'ল, এতিয়া বেলেগ মাংস বনাই আছে আৰু এতিয়া চাওঁ আৰু এতিয়া আপোনালোকক ডাইৰেক্ট খাবৰ সময়ত লগ পাম। চবেই মোৰ ছাবস্ক্ৰাইবাৰ বেছি হোৱা পাৰ্টি খুজি আছিলে, মই ভাবিলোঁ পাৰ্টিটো একেলগে দি দিওঁ। মানে এতিয়া 900 আৰু মোৰ 50,000 প্লাছ ছাবস্ক্ৰাইবাৰ হোৱা পাৰ্টি একেলগে দি দিছোঁ আজি ইহঁতক। এইটো হ'ল আমাৰ চুইমিং পুল, আমি সৰুতে এইটোতে গা ধুইছিলোঁ। মানে এইটো আমাৰ সৰুতে চুইমিং পুল আছিলে, ইয়াত আমি গা ধুইছিলোঁ আগতে। হাঁহে গা ধুই আছে। ক এতিয়া কিবা এটা ক, আমাৰ বৌয়ে ভোজ খাব ৰেডি হৈছে। এয়া হাত ধৰি মুখ হাত ধুই লৈছোঁ ভাত ভোজ খাবৰ কাৰণে। আজি আমাৰ ভতিজাজনীয়ে খাওয়াব, সকলো আমাৰ ঘৰৰ দুই ঘৰ মিলিজুলি তাকে খাবলৈ হাত পাত ধুই চাফ চিকুণ হৈ ৰেডি হৈছে। তোলে মাছ বনাইছোঁ, মাংস বনাইছোঁ, খাইহি। কিন্তু শিৱ নাচি গৈছে, এনেকৈ বহিছেগৈ, জুলুঙাটোত কিমান টুকুৰমান সাপ এটুকুৰ সোমাই গৈছে, গোটেই নামঘৰৰ মানুহ ৰৈ গৈছে। তাৰপিছতে হেৰি এইটো কি আগতে বাৰু বেলুনটো ফুটাৰ পাছত অকণমান বেলুন টুকুৰি এনেকৈ বনাই পাইছেনে আপোনালোকে? খাবলৈ হোৱাই নাই, আমাৰ এখেত আহি বহিলেই। এইফালে আমাক কুঁহি আগতে ভাত খোৱা ৰেডি হ'ল। এতিয়া গোটেইখিনি নিজৰ নিজৰ জেগাত বহি গ'ল, মানে খাবলৈ বহিছে আৰু ময়ো বহিম লাহেকৈ। মই বোলো প্ৰথমতে তহঁতে বিলাই যে আমি খাই যাওঁ, তাৰপিছত আমি বিলাম তহঁতে খাবি। গোটেই পৰিয়ালটো এনেকৈ একেলগে খাই পেলাই যে কিমান ভাল লাগিছে ক'ব নোৱাৰোঁ। মানে এইবাৰ বেলেগ মানুহক ইনভাইট কৰা নাই, ঘৰৰ যিমানখিনি পাৰোঁ গোটেইখিনিয়ে খাই থৈছোঁ। আছিলে ইমানেই, ভিডিঅ'টোত আপোনালোকক সকলোবোৰ দেখালোঁ, আমি কি কৰিলোঁ, ক'লৈ গ'লোঁ, কেনেকৈ আমি খালোঁ। মানে মানে ভকতক মাতি পেলাই খোৱা নাই, মানে গোটেই পৰিয়ালটোৰ যিহেতু কাম চবৰে খতম হ'ল দিয়া, তাকে খালে। বাকী আপোনালোকে কেনেকুৱা পালে, ভাল পালে বেয়া পালে গোটেইখিনি কমেণ্ট কৰি জনাব। মানে কিবা যদি ভুলো কৰিছোঁ তেনেহ'লে আঙুলিয়াই দিব আপোনালোকে ভুলবোৰ।
মই চেষ্টা কৰি যাম আপোনালোকক সদায় এনেকৈ হহুৱাই থাকিবলৈ, মনোৰঞ্জন কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি এই ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।